वेलकम बैक टू माय यूट्यूब चैनल नरेशा ब्लॉग आपनक स्वागतम जनाइছো আৰু মই বহুত দিন ভিডিও দিয়া নাছিলো তো আজি বনাম এটা তো মাছ ধৰিব যাম বুলি ভাবিছো তো বলক মাছ ধৰো বা ভিডিওটো চাই থাকক স্কিপ নকৰিব আৰু দেউতাই এফালে ডক্কা না কি বলে তুমি কি বুলি কইটো নাজানো डबका तैयारी करी আছে तो দেখাইছো আপোনাক নেলি তৈয়াৰী হৈ গল এতিয়া আমি বান্ধি লম সৰি ওলালো এতিয়া তো ব্লগ গাইজ গৈ আছো এয়া মোৰ লগত যাব আমাৰ ভিন্ডো আৰু মোৰ সৰু ভাইটিটো যাব মানে আমাৰ বত্তাৰ সৰু পুতেক তো মাছ ধৰিব গৈ আছো ধামাকা হ'ব ভিডিওটো চাই থাকিব স্কিপ নকৰিব আমি গৈ আছো মই আগৰ ভিডিওটোত যে কৈছিলো আমাৰ সৰু পুখুৰীটো মানে হেতু হেচিম তো ব্লগ ভিডিওটো চাই থাকিব দেই স্কিপ নকৰিব আৰু এনেকৈ আমি গৈ আছো আৰু দেখিছে এই ধান পকিলেই তো কেইদিন পাছত যাব আৰু আমি এনেকৈ গৈ আছো মাজে মাজে তো লোকটো চক না পথাৰৰে মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি তো গাইজ একদম সোণালী কালাৰ পথাৰ দেখিছে একদম মনটো আৰু কিবা উথুল পুথুলে হৈ যায় আৰু এনেকৈ দেখিলে ধৰিব পাৰিছেনে এইখনি হৈছিলে আমাৰ পথাৰখনি তাৰপিছত আমাৰ পুখুৰীটো হৈছিলে এইটো ধৰিব পাৰিছেনে গাইজ আগৰ ভিডিঅ'টো যোনে যোনে নাই চোৱা ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে চাই ল'ব আৰু এইখনি আমাৰ পথাৰখনি হৈছিলে তো পুখুৰীটো এইটো পুখুৰীৰ কথা কৈছিলোঁ এইটো ভিডিঅ'টো কৈছিলোঁ তাৰপিছত এতিয়া আমি এইটোৱে হেঁচিম তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব ধামাকা ভিডিঅ' পথাৰখনি লুকটো দেখাইছো গাইজ কেনেকুৱা লাগিছে ভিউটো চোৱা হাইফালে পাহাৰ কেইখন অৰুণাচল প্ৰদেশ বুলি কয় হাইটটো পাহাৰ যোনটো পাহাৰ দেখিছে এইটো অৰুণাচল প্ৰদেশ আৰু এইফালে গ'লে পাব আপোনালোকে নাগালেণ্ড তাৰপিছত আমাৰ পথাৰখনি এইটো চবফালে একদম সোণালী কালাৰ একদম ভৰপূৰ হৈছে ধান শস্যৰে তো কি ক'ম আৰু আমাৰ ডবকা তৈয়াৰী হৈ গ'ল এতিয়া হেঁচিব দুই পণ্ডিত মহাশয় এতিয়া হেঁচিব যাত্ৰা কৰ আৰু মই লাহেকৈ হেঁচিম মইনো ভিডিঅ' কৰা মানুহ দেখিছোঁ না গাইজ মাছ কেনেকৈ টিপটিপাই আছে এতিয়া পানী তলৰ মাছ আছে না নাই কোনেও কিন্তু টিপটিপাই থকাটো আছে অলপ মাৰি দিলোঁ পানী তো পূৰা গৰম উঠি গৈছে গাইজ তো কোনে কোনে ডবকা মাৰিব জানা কমেণ্ট বক্সত কমেণ্ট কৰিব তেতিয়া গম পাম ন আচলতে গাঁৱলীয়া ল'ৰাবিলাকে জানে মানে আমিতো গাঁৱৰে হয় কমেণ্ট কৰি জনাব কোনে কোনে ডবকা মাৰিব জানা দেখাই আছোঁ একেবাৰে মাছ ধৰোঁতে মানে এতিয়া আধাটো শুকাইছে তো গাইজ এইফালে মাছ পলাবলৈ চেষ্টা কৰিছে মানে আমি চাম এতিয়া দেখাইছোঁ আপোনালোকক এইফালে মাছ মানে এইফালে অকল পানী গৈ আছে মানে গাইজ তো দেখাইছোঁ আপোনালোকক মাছ এইফালে উঠি গৈছে মানে এইফালে সেয়া পলাইছে এইফালে মানে মাছ উঠি মানে পানী গৈ আছেতো অলপ অলপ পলাইছে মাছ তো গাইজ এইফালে আপুনি দেখাইছোঁ এইফালে পলাইছিলে মাছ তো এইফালে ভেটি দিম
এইফালে ডবল ডবল মাছ পলাইছে লোকেল মাছ বন্ধুসকল লোকেল মাছ এতিয়াতো মাছ পুৰা সোৱাদ ইয়া মাছ বন্ধুসকল চক লাহেকৈ যাম এতিয়া ইয়া এয়া দেখিছেনে বন্ধুসকল মাছ কেনেকৈ পলাবলৈ চেষ্টা কৰিছে দেখিছে এটাৰ পাছত এটা তো গাইজ ফাইনেলি আমাৰ জালত মাছ সোমাইছে আৰু এয়া পুঠি মাছ দনিকণা মাছ যাত্ৰাটো হৈছে গাইজ জোক চাব নেকি জোক আপোনালোকক দেখাইছোঁ এয়া চক না গাইজ জোক দেখছা মাছ চক ফাইনেলি পুখুৰী শুকাই গ'ল মানে এতিয়া মাছ আহিছে এয়া দেখিছে না টিপটি পেচ পুঠি মাছ ধেৰ কিবা কিবি আৰু কেমেৰা কোৱালিটি ইমান ভাল নহয় বন্ধুসকল তো দেখি পাইছে নে নাপাইছে নাজানো দেখাবলৈ চেষ্টা কৰিছোঁ এয়া তো বন্ধুসকল মাছ ধৰোঁতে ভিডিঅ' কৰিব নোৱাৰিলোঁ তো আপোনালোকক ডাইৰেক্ট মাছ কিমান পালোঁ দেখাইছোঁ বেছি নাপালোঁ আগৰ লিখীয়াকৈ মানে ঠাণ্ডা দিন ন মাছবিলাক ডাঙৰ নহ'ল সৰু আৰু তো বলক মাছ ধৰি ল'লোঁ এতিয়া ঘৰলৈ যাম তো আৰু আপোনালোকক দেখাইছোঁ বলক মাছ ও ভাই গুৰৈ চেঙেলি পুঠি গৰৈ ভিডিঅ'টো আজি ইমানতে এণ্ড কৰিছোঁ ভাল পালে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু যোন বন্ধুসকলে নতুনকৈ আহিছে মোৰ চেনেলটোলৈ ছাবস্ক্ৰাইব কৰিব নাপাৰিব আৰু বন্ধুসকল মোকো অকণমান ছাপোৰ্ট কৰিব যাতে মই আগুৱাই যাবলৈ সুযোগ পাওঁ তাৰে কামনা কৰিছোঁ আপোনালোকৰ পৰা তো আজিলৈ দিছোঁ বাই বাই নতুন ভিডিঅ'লৈ আপোনালোকে অপেক্ষা কৰক